বন্ধু বান্ধৱীসকল ক্ৰিকেট বহুতে খেলে, কিন্তু সকলোৱে ধনী শচীন অথবা বিৰাট হ'ব নোৱাৰে। ফুটবল বহুতে খেলে, কিন্তু সকলোৱে ৰোনাল্ডো অথবা মেছি হ'ব নোৱাৰে। অভিনয় বহুতে কৰে, কিন্তু সকলোৱে সলমান শাহৰুখ অথবা অক্ষয় হ'ব নোৱাৰে। ঠিক একেদৰে বিজনেছ বহুতে কৰে, কিন্তু সকলোৱে মুকেশ আম্বানী অথবা ৰতন টাটা হ'ব নোৱাৰে। কিন্তু কিয় নোৱাৰে কেতিয়াবা ভাবি চাইছানে? কাৰণ তেওঁলোকৰ দৰে আমি পাগল অথবা জিদ্দি নহয়। আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা 4জন জিদ্দি আৰু পাগলৰ বিষয়ে ক'ম, যিকেইজনৰ পাগলামি শুনাৰ পাছত আপোনাৰ মটিভেশ্যনৰ টেংকি ফুল হৈ যাব। ষ্টৰী নম্বৰ 1। 1989 চনত ভাৰত আৰু পাকিস্তানৰ মাজত এখন টেষ্ট মেচ চলি আছিল আৰু ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিত আছিল। পিটছখন গ্ৰাচি হোৱাৰ বাবে ভাৰতৰ এজনো বেটছমেন টিকিব পৰা নাছিল। 150 কিলোমিটাৰ বেগৰ প্ৰতি ঘণ্টাৰ বলে ভাৰতৰ কোনো বেটছমেনক খেলিব দিয়া নাছিল। এনেতে ফিল্ডলৈ বেটিঙৰ বাবে আহিছিল 15.5 বছৰীয়া এজন ল'ৰা। য়ৰ্কাৰ ইউনিছৰ প্ৰথম বলটোৱে গৈ তাৰ নাকত লাগিছিল। চাৰে 15 বছৰীয়া ল'ৰাজন বাগৰি পৰিল আৰু গোটেই পিটছখনেই তেজেৰে ৰাঙলী হৈ গ'ল। নন ষ্ট্ৰাইকত থকা বেটছমেনজনে ল'ৰাটোক বুজালে, তুমি ৰিটায়াৰ্ড হাৰ্ড হৈ গুচি যোৱা। কিন্তু সেই ল'ৰাজন মান্তি হোৱা নাছিল আৰু দুটা শব্দ কৈছিল, যি দুটা শব্দই গোটেই বিশ্বক হিলাই দিছিল। সেই দুটা শব্দ আছিল মে খেলেগা। মই কাৰ কথা কৈ আছোঁ নিশ্চয় বুজি পায়েই গৈছে। মই কৈ আছোঁ দ্য গড অফ ক্ৰিকেট, মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ কথা। আমাৰ যেতিয়া সাধাৰণ জ্বৰ চৰ্দিও হয়, 3-4 দিনলৈকে আমি বিচনাৰ পৰা উঠিব নিবিচাৰোঁ। কিন্তু প্ৰচণ্ড বেগেৰে অহা বল লাগি নাক মুখ ফাটি যোৱাৰ পাছতো শচীনে হাৰ মনা নাছিল। তেওঁৰ ওচৰত জিনিয়ন ৰিজন আছিল ফিল এৰি অহাৰ। কিন্তু দেশৰ প্ৰতি থকা ভালপোৱা আৰু তেখেতৰ পাগলামিয়ে খেলিবলৈ বাধ্য কৰাইছিল। মনত ৰাখিবা, উইনাৰ্ছে কেতিয়াও বাহানা নবনায় আৰু বাহানা বনোৱাসকলে কেতিয়াও উইনাৰ্ছ হ'ব নোৱাৰে। ষ্টৰী নম্বৰ 2। দ্য শ্বেহেনশ্বাহ অফ বলিউড অমিতাভ বচ্চন। কেমেৰাত ওলোৱাৰ আগতে অমিতাভ বচ্চনে ৰেডিঅ' প্ৰেজেণ্টাৰ হোৱাৰ সপোন দেখিছিল। সেই সপোন দিঠকত পৰিণত হ'ব, সেই আশাৰে অডিশ্যন দিবৰ বাবে তেওঁ অল ইণ্ডিয়া ৰেডিঅ' ষ্টুডিঅ' পালেগৈ। কিন্তু তেখেতৰ বেৰিটন ভইচৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ই তেখেতক ৰিজেক্ট কৰি দিয়ে। এইবাৰ তেওঁ বলিউডলৈ আহিলে, কিন্তু বলিউডৰ যাত্ৰাও তেখেতৰ বাবে সহজ নাছিল। 1-2খনকৈ তেখেতৰ 17খন মুভি ফ্লপ হৈ গৈছিল। তুমি বা মই হ'লে এইখিনিতে গিভ আপ কৰি দিলোঁহেঁতেন। প্ৰত্যেক দিনে বহুতো নতুন ইউটিউবাৰ্ছ ইউটিউবলৈ আহে, কিন্তু 99%ই প্ৰথম 5টা ভিডিঅ'ত ভিউজ নাহিলেই গিভ আপ কৰি দিয়ে। কিন্তু অমিতাভ বচ্চন জিদ্দি আছিল। 17খন মুভি ফ্লপ হোৱাৰ পাছতো তেখেতে আশা এৰি দিয়া নাছিল আৰু ফাইনেলি তেখেতৰ 18 নং মুভি জাঞ্জীৰ ছুপাৰ হিট হৈ গ'ল। এনেকুৱা ধৰণৰ জেদি হ'বলৈ শিকক। তাই আগত মেছেজ নিদিলে ময়ো নিদিওঁ, সি আগত নামাতিলে মই কিয় মাতিম, এইবিলাক জেদে বিশেষ একো কামত নিদিয়ে। জেদ ধৰিব ইচ্ছা আছে যদি এনেকুৱা ধৰণৰ জেদ ধৰক, যিয়ে তোমাক সফল কৰি তোলে। সফলতাৰ জেদে তোমাক সেইসকল মানুহৰ লগত থিয় কৰাব, যাক তুমি আজি আইডল পাৰ্চন বুলি কোৱা। যদিহে বচ্চনে জেদ নধৰিলে হয়, তেন্তে তেওঁ কেতিয়াও বলিউডৰ শ্বেহেনশ্বাহ হ'ব নোৱাৰিলে হয়। ষ্টৰী নম্বৰ 3। যিটো বয়সত আমি কলেজীয়া জীৱন উপভোগ কৰোঁ, সেইটো বয়সতে ষ্টিফেন হকিঙক মট'নিউৰন নামৰ এটা বেমাৰে হুইল চেয়াৰত বহাই দিছিল। এইটো এটা এনেকুৱা বেমাৰ, যিটো বেমাৰ হ'লে শৰীৰৰ এটাৰ পাছত আন এটা পাৰ্টছ কাম নকৰা হৈ যায়। ডক্টৰে তেখেতক কৈ দিলে যে তুমি আৰু মাত্ৰ 2 বছৰ জীয়াই থাকিবা। এইটো বেমাৰত তেখেতে সকলোখিনি হেৰুৱাই পেলালে, কিন্তু সাহস কেতিয়াও হেৰুৱা নাছিল আৰু পিছলৈ গৈ তেখেতেই বিশ্বৰ এগৰাকী শ্ৰেষ্ঠ বৈজ্ঞানিক হ'বলৈ সক্ষম হৈছিল। প্ৰচণ্ড ইচ্ছাশক্তি, একাগ্ৰতা আৰু সাহসে মানুহক সফল কৰি তোলে আৰু তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে এইজন ব্যক্তি।
যিজন ব্যক্তিয়ে নিজে লৰচৰ কৰিব পৰা নাছিল সেইজন ব্যক্তিয়ে পিছলৈ গৈ গোটেই বিশ্বক হিলাই দিছিল তেওঁ না কথা ক'ব পাৰিছিল না লৰচৰ কৰিব পাৰিছিল তথাপিও তেওঁ সেইখিনিলৈকে কৰি দেখুৱাবলৈ সক্ষম হৈছিল যাৰ বিষয়ে আমি ভাবিবও নোৱাৰোঁ আৰু এনেকুৱা মানুহৰ সংখ্যা নাম্বাৰ্ছত থাকে পাৰ্চেণ্টেজত নহয় ষ্টৰী নাম্বাৰ 4 এনেকুৱা এটা কাহিনী হৈছে দ্য আইৰন লেডি অফ পাকিস্তান মুনিবা মজাৰী মুনিবা মজাৰীৰ জন্ম এনেকুৱা এখন ঘৰত হৈছিল য'ত ছোৱালীৰ সপোন দেখাৰো অধিকাৰ নাছিল 18 বছৰ বয়সতে দেউতাকৰ কথা মতে অনিচা সত্ত্বেও বিয়াত বহিছিল বিয়াৰ 2 বছৰ পাছতে হোৱা এটা কাৰ এক্সিডেণ্টে তেখেতক হুইল চেয়াৰত বহাই দিয়ে আৰু এই এক্সিডেণ্টত মা হোৱাৰ ক্ষমতাও হেৰুৱাই পেলায় এনেকুৱা এটা বেয়া পৰিস্থিতিত তেখেতৰ একমাত্ৰ সাহস আছিল তেখেতৰ গিৰিয়েক কিন্তু এষাৰ কথা আছে ভাল সময়ত পৰবোৰ আপোন হৈ যায় আৰু বেয়া সময়ত আপোনবোৰো পৰ এক্সিডেণ্টত মা হোৱাৰ ক্ষমতা হেৰুৱাৰ বাবে গিৰিয়েকে তেখেতক তালাক দি দিয়ে তেখেতৰ ঠাইত বেলেগ ছোৱালী হোৱা হ'লে ছুইচাইডৰ কথা ভাবিলে হয় কিন্তু তাই জিদ্দি আছিল প্ৰব্লেমছ আৰ ছেম বাট এটিটিউড মেক্স ডিফাৰেণ্ট প্ৰব্লেমছ সকলোৰে জীৱনত থাকে কিন্তু প্ৰব্লেমছৰ ওচৰত তুমি হাৰিবা নে প্ৰব্লেমছক তুমি হৰুৱাবা সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু মুনিবা মজাৰীয়ে প্ৰব্লেমছক সফলতাৰ জখলা বনাই লৈছিল আৰু যিগৰাকী মহিলাক গিৰিয়েকে বুজা বুলি ভাবিছিল সেইগৰাকী মহিলাই আজি ৱৰ্ল্ড ফেমাছ পেইণ্টাৰ হুইল চেয়াৰ মডেল মটিভেশ্যনেল স্পীকাৰ আৰু পপুলাৰ টিভি এংকৰ হয় আৰু তেখেতৰ ইউটিউবত 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে আৰু সেইবাবেই তেখেতক পাকিস্তানৰ আইৰন লেডি বুলি কোৱা হয় এটা কথা সদায় মনত ৰাখিবা প্ৰব্লেমছে কেতিয়াও কৈ নাহে কিন্তু বহুত কিবা কিবি শিকাই থৈ যায় কোনজন পাগলৰ কাহিনী আটাইতকৈ ভাল লাগিল কমেণ্ট কৰি জনাব যিসকল চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিহে যাব ভিডিঅ' বনাই আপোনালোকক মটিভেট কৰাৰ দায়িত্ব মোৰ আৰু মই বনোৱা ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক মটিভেট কৰাৰ দায়িত্ব আপোনালোকৰ থ্যাংকছ ফৰ ৱাচিং মাই নেম ইজ ৰতন দাস এণ্ড ৰতন দাস অলৱেজ চেজ টু ইউ নেভাৰ গিভ আপ